1000 কোটিকে বিনা লাভ হায়াखिसै ঠগাই যাবাय নিশ্চয় মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি দেন হক আমি কম হলেও এটুকি আমি এই বছৰটো চলাব লাগিব যদি ৰেকৰ্ডিং লাগে মই বাজাই দিম যে পলিটিক্সটো মানে তেনেকুৱা মানে এনজয় কৰিব পাৰা বা পলিটিক্সটো তেনেকুৱা আপুনি কিবা এটা পাৱাৰ ফিল কৰিব পাৰা তেনেকুৱা একো বিষয় নহয় 1000 কোটিকে বিনা লাভ হাयाखिसै ঠগাই যাবাय दायो बे बाजेटआव फैसा हरनायखौनो बोसोरसेयाव 300 हरनायखौनो 1000 कोटिनिफ्राय हरगासिनो दङ ना थगायबाय थादों बे नङा रायजोफोर ओंखायनो रांनि बेलायाव बिथांमोननि बायदि 500-600 कोटिनि थाखाय जोङो आसामनि खाथियाव थांबाय थानांगौ जानाय नंला जोङो सेन्ट्रेलनिफ्राय डाइरेक्ट रांखौ मोनसिगोन আমি যিমান দূৰ জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই বহুত কম পাইছে বুলি আমি জানো যেনেবা যোৱা বছৰত 100 টাকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা তো 100 টাকাতকৈ কমত আহিছে 80 টাকা মাত্ৰ পাইছে হতে বহুত কম তো এই হিচাপত আপুনি বিটিচিটো কম পাব যেনবা যোৱা বছৰ বিটিচি 100 টাকা পাইছিল হয়তো 100 টাকা নাপাবও পাৰে এইবাৰ কিন্তু বৰাবহে লাগিছিল 110 বা 120 হ'ব লাগিছিল কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে এই হিচাপত পোৱা নাই কম পাইছে বুলি জানো বিটিচিৰ মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি দেন হক আমি কম হলেও এটুকি আমি এই বছৰটো চলাব লাগিব मैयासिम रिभलिउसन खालामनानै दिनै जुदि बुङोबा बडलेण्ड मोननायनि क्राइटेरिया गैया बिखौ मा खालामनांगौ रायजोफोर মই কন্ডেম কৰো কিন্তু কোনোবাই যদি বিপ্লবী বুলি কেতিয়াবা কাবাৰ ফটো আঁকিব লাগে অসমীয়া বিপ্লবী হিচাপে পৰেশ বৰুৱা ৰাখক সে গুৱেভাৰা ৰাখি লাভ নাই আৰু এইবিলাক এছএফআই সিপিএম এইবিলাকে খাই পেলাব দেশখন সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে কোনদিনা মই এনএছএত ভৰাই দিম ঠিক নাই মই খাতি নকৰো কিন্তু সিদিনাখন মই ৰখিলো অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি এই বিৰোধিতাকৰ নহলে ফটোৱা গতিকে মই সব ডিসি আৰু এসপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এসএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদো আমাৰ নীৰৱতা বিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আৰু ফটোখন কোনে মুছিছিল কেনেকৈ ধুনীয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুছাৰ পিছত চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে সব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো হয় মইতো নাজানো এইটো মই এখন ফটো দেখাৰ পিছত মই পঢ়িছো কিবা কৰি আছে কি কৰিছে কি কৰা নাই তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে ইণ্ডিয়ান এম্বেসি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে লাইট নাই ৰাস্তা নাই পানী নাই সেইখন ৰাজ্যৰ লগত দেশৰ লগত অসমৰ তুলনা হ'ব নেকি এই ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম জিলা আয়ুক্তই অনুমতি দিব অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব ধুনীয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকৈ এখন শৃংখলিত প্ৰদেশ কেনেকৈ চলে মোক কওকচোন ডিসিপ্লিন স্টেট এখন কেনেকৈ চলে তেনেকৈতো চলে 81খন গাঁও বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হৈছিলে কিন্তু স্যাৰ দুখৰ কথাটো হৈছে স্যাৰ গাঁওটো বিটিচিলৈ অন্তৰ্ভুক্ত কৰা হ'ল কিন্তু অন্তৰ্ভুক্ত কৰাৰ পিছত সেই গাঁওসমূহত যোৱা 2022 চনৰ পৰা কোনো উন্নয়নমূলক কাম কৰা নহ'ল স্যাৰ শোণিতপুৰ জিলাৰ কিছুমান এৰিয়া পঞ্চায়ত এলেকাৰো আছিলে ৰেভিনিউ গাঁওবিলাক আছিলে যদিও তাত বাজেটত ধৰা আছিলে সেই সময়ত বিটিআৰত ইনক্লুড হোৱাৰ লগে লগে তাত এইটো বিটিচিত সোমাই গ'ল গতিকে তাত আমি কাম কৰিব নোৱাৰিম বিটিচিয়ে কৰিব ৱেৰেজ আমি বিটিচিত সেই অঞ্চলত কাম কৰিবৰ কাৰণে কোনো পুঁজি আমি পোৱা নাই তো সেইটো স্যাৰ এইটো কাৰ গাফিলতিত সেইটো হ'ল সেইটো স্যাৰ মোৰ প্ৰশ্নটো সেইটো এটা মানে যদি বাজেট প্ৰভিজনটো আছিল সেই গাঁওসমূহৰ কাৰণে কিয় ইমপ্লিমেণ্ট কৰা নহ'ল বা যদি শোণিতপুৰ জিলা বা বিশ্বনাথ জিলাই যদি ইমপ্লিমেণ্ট কৰিব যদি নোৱাৰে তেতিয়াহ'লে সেই টকাখিনি কেলে বিটিচিলৈ হস্তান্তৰ কৰা নহ'ল সেইটো স্যাৰ আপুনি অলপ মন্ত্ৰী মহোদয়ক অলপ এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিব আৰু স্যাৰ দ্বিতীয়টো প্ৰশ্ন স্যাৰ মই সুধিছিলোঁ স্যাৰ এইবাৰ বাজেটত ইয়াৰ ব্যৱস্থা থাকিব নে নাই কাৰণ বিটিচিৰ যিখিনি বাজেট প্ৰভিজন থাকিব সেই অঞ্চলৰ কাৰণে যদি বাজেটত যদি আমাক ধাৰ্য যদি নকৰে তেতিয়াও আমি সেই অঞ্চলত আমি উন্নয়নমূলক কাম আমি কৰিব নোৱাৰিম গতিকে মোৰ এটা অনুৰোধ এইবাৰ 26-27 বাজেটত সেই গাঁও অঞ্চলতো যাতে আমি উন্নয়নমূলক কাম কৰিব পাৰোঁ তাৰ কাৰণে বাজেট প্ৰভিজনটো ৰাখিব লাগে আৰু স্যাৰ 3 নম্বৰ প্ৰশ্ন মোৰ স্যাৰ
যিহেতু গহপুৰটো আমাৰ ওদালগুৰি জিলাৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত গতিকে খালি গাঁওটোহে ইনক্লুড কৰা হ'ল ছাৰ সেই অঞ্চলবিলাকত উন্নয়নমূলক কাম কৰিবৰ কাৰণে ওদালগুৰিৰ পৰা কণ্ট্ৰল কৰাটো কোনোপধ্যে সম্ভৱ নহয় কাৰণ 150 কিলোমিটাৰ যাব লাগে ওদালগুৰি বিডিঅ এজন কেতিয়াও গহপুৰত যাব নোৱাৰে তো মাটি বাৰী কাম কৰিবৰ কাৰণে তাত চাৰ্কল অফিচাৰ নাই চাৰ্কল অফিচাৰৰ কাৰণে ওদালগুৰিত আহিব লাগিব নহ'লে মাজবাট আহিব লাগিব ছাৰ তো ইয়াৰ কাৰণে অন্ততঃ গাঁও অঞ্চলৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে এটলিষ্ট বিডিঅ অফিচ ব্লক ডেভেলপমেণ্ট অফিচ আৰু চাৰ্কল অফিচ যদি তাত যদি ব্যৱস্থা কৰা হয় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ ভাল হ'ব ছাৰ সাধাৰণ এটা সৰু চাৰ্টিফিকেটৰ কাৰণেও 150 কিলোমিটাৰ দূৰত তেওঁলোকে ওদালগুৰিত আহিব লগা হয় গতিকে সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ কাৰণ সেইকাৰণে মই এই প্ৰশ্নটো জিএডিত উত্থাপন কৰিছিলোঁ কিন্তু প্ৰশ্নটো দিছে আমাৰ বড়োলেণ্ড উন্নয়ন বিভাগত এইটো হস্তান্তৰ কৰিছে গতিকে সেইখিনি প্ৰশ্ন ছাৰ সেইখিনি ব্যৱস্থা সোনকালে কৰি দিলে অন্ততঃ সেই অঞ্চলৰ মানুহে যথেষ্ট উপকৃত হ'ব কাৰণ 2টা বছৰ তেওঁলোকে কোনো চৰকাৰী আঁচনি তেওঁলোকে নাপালে সেই দায়িত্বটো ছাৰ আমি ল'ব লাগিব নহ'লে সেই অঞ্চল একদম থাকি যাব সেইখিনি ছাৰ এইটো আমি জানো আৰু চুক্তি এইটো ভাল চুক্তি নহ'ল কাৰণ ইয়াতে 4টা ফেকশ্যন বেলেগ বেলেগকৈ আলোচনা কৰা হৈছে কোনোদিনা একেলগে একে টেবুলত ৰাউণ্ড টেবুলত আলোচনাটো নহ'ল সেইকাৰণে ইয়াত কোনো ধৰণে ভাল ৰিজাল্ট বা ভাল একৰ্ড হোৱা নাই বুলি যেতিয়ালৈকে আমি ভাবাৰ দৰে যদি একৰ্ড নহয় ৰিভিউ নহয় তেতিয়ালৈকে আমি একৰ্ড ডেট আমি জইন নকৰোঁ সকলে কৈছে কি এই চুক্তিখন পুনৰীক্ষণ কৰিব লাগে কিবা কৰিব লাগে আৰু সেইসকলে এই চুক্তিত স্বাক্ষৰো কৰিছে তো তেখেতসকলে অতিকৈ হাঁহিয়তৰ পাত্ৰ হ'ব সেইটো তেখেতসকলক মই ক'ব বিচাৰোঁ আৰু আনফালেদি তেখেতসকলে আজি যিটো ভাষা তেখেতসকলে কৈ আছে এই ভাষাটো এই কথাটো তেখেতসকলৰ হৃদয়ৰ ভাষা বুলি মই নাভাবোঁ এইটো কোনোবা ৰাজনৈতিক চক্ৰান্তৰ ভাষা বুলি মই ক'ব বিচাৰিছোঁ আৰু আজি এই চুক্তিখন কোনো কাৰণত ৰাজনীতিকৰণ কৰিব নালাগে এটা এনেকুৱা স্কুলৰ পৰা অহা নাই য'ত নেকি এনেকুৱা মানে আইডিয়া এনেকুৱা ফিলচফি তেখেতসকলক কোৱা হৈছে কি পলিটিক্স যিটো মানে মানৱ সেৱাৰ কাৰণে চ' তেখেতসকলে পলিটিক্সৰ যিটো সোৱাদ পাৱাৰৰ যিটো সোৱাদ এইটো তেখেতসকলে বেলেগ ধৰণে বুজি পাইছে চ' পাৱাৰত থকা মানে আপুনি সদায় মানে এটা প্ৰট'কল এনজয় কৰিব টকা পইচা পাব আপুনি যি ইচ্ছা তাকে কৰিব পাৰিব চ' তেখেতসকলৰ কাৰণে সেইকাৰণে পাৱাৰটো খুব মানে ইম্পৰ্টেণ্ট মই আপোনাৰ এই 1.5 বছৰত যিটো বুজি পাইছোঁ যে পলিটিক্সটো মানে তেনেকুৱা মানে এনজয় কৰিব পৰা বা পলিটিক্সটো তেনেকুৱা আপুনি কিবা এটা পাৱাৰ ফিল কৰিব পৰা তেনেকুৱা একো বিষয় নহয় পলিটিক্সত আহি আমি যদি ভালকৈ কাম কৰিব পাৰোঁ তো আমাৰ অঞ্চলৰ কাৰণে আমাৰ জাতিৰ কাৰণে আমি কিবা এটা কাম কৰিব পাৰোঁ চ' এইটো মানে যিটো আমি ফিল কৰিছোঁ আৰু তেখেতসকলে ফিল কৰিছে এইটো বহুত বেলেগ আৰু সেইকাৰণে আপুনি চাওক 1.5 বছৰৰ কথা নহয় চৰকাৰটো গঠন কৰিবই দিয়া নাছিলে ইভেন ইলেকশ্যন হৈ থকা সময়ত আপুনি দেখিছে মোৰ কনভয়ত মানে এটাক হৈছে আপুনি কোকৰাঝাৰতে আছিলে গধূলি সময়ত মানে মোক মানে এটা জেগাত আগৰি পেলাই গাড়ী চাৰি চব ভাঙাইছে